আইডি অ্যাকশন লইছে না বাইদো আছে না সারাইছে আর যা কইছে কুলটা অ্যাকশন লইতাছে কুলটা মারপিট কইরা হারিয়া আবার পুলিশে দিছে তার কাছে বলবো দেখিয়া ময়ৰাবাৰীৰ গ্ৰাম্য চিকিৎসালয়ত চিকিৎসকক আক্ৰমণ কৰাক লৈ উত্তপ্ত পৰিস্থিতি কি হৈছে ময়ৰাবাৰী চিকিৎসালয়ত কেতিয়াবা যদি নাৰ্ছে ৰোগীক আক্ৰমণ কৰে কেতিয়াবা আকৌ নাৰ্ছ ডাক্তৰৰ আক্ৰমণৰ শিকাৰ হ'ব লগা হয় নিৰাপত্তাহীনতাত ভুগি ময়ৰাবাৰী চিকিৎসালয়ৰ একাংশ কৰ্মচাৰী আৰু চিকিৎসকে কৰিব লগা হৈছে নিজৰ কৰ্ম এটা কফ চিৰাপক লৈ ময়ৰাবাৰী চিকিৎসালয়ত এক হুলস্থুলীয়া পৰিস্থিতিৰ সৃষ্টি হয় প্ৰাপ্ত খবৰ অনুসৰি ময়ৰাবাৰী চিকিৎসালয়ত সাইফুল ইছলাম নামৰ এগৰাকী প্ৰসূতিৰ স্বামীয়ে চিকিৎসালয়খনৰে কৰ্মৰত নাৰ্ছ এগৰাকীক কফ চিৰাপ বিচৰাত নাৰ্ছগৰাকীয়ে ডাক্তৰৰ পাৰ্মিশ্যন নোহোৱাকৈ কফ চিৰাপ নিদিয়াতেই ঘটনাটোৰ সূত্ৰপাত হয় মানুহখিনি ক'ৰ আছিলে মানুহখিনি চহৰীয়া গাঁও নেকি তেনেকুৱা মানুহজনক সাইফুল ইছলাম বুলি পিছত গম পাইছোঁ আৰু এনেকুৱাতে বাওপিনৰ পৰা দুটা মানুহ এজনী গুচা মাৰিছে বেছি কোনো ধৰিব পৰা ঘটনা প্ৰতি ধৰিব পৰা নাই পিছপিনৰ পৰা এজন বয়সস্থ মানুহ আহি পেলাই মোক সামগ্ৰী পেলাই দিছে বয়সস্থ মানুহ মই ফ্ল'ৰত ধৰি পৰিলোঁ এনেকৈ 4 বছৰ আহি পেলাই মোৰ ওপৰত উঠিছে উঠি পেলাই মানে অকণমান কৰি আছে উশাহ ল'ব পৰা নাই তেতিয়া মই আমাৰ ষ্টাফে গোটেই দৌৰাদৌৰি কৰি পেলাই উদ্ধাৰ কৰিছোঁ আৰু দুজনক তেতিয়া আমাৰ ষ্টাফে ধৰিছে আৰু এজন সাইফুল ইছলাম নেকি তেওঁ পলাইছিলে এতিয়া ৰাইজে পুলিচক খবৰ দিয়া হৈছে পুলিচ আহিছে প্ৰশাসনে কি ব্যৱস্থা লোৱাটো আপুনি বিচাৰে প্ৰশাসনে যেহেতু আমাৰ আচলতে ময়ৰাবাৰী বুলিয়ে নহয় গোটেই অসমতে বা গোটেই ভাৰতবৰ্ষতে চিকিৎসা কৰ্মীৰ নিৰাপত্তাটো আমি দাবী কৰি আহিছোঁ আগৰ পৰাই আপোনালোকে নিৰাপত্তাহীনতাত ভোগা যেন নিৰাপত্তাহীনতাত ভুগি আছোঁ আমাৰ নিৰাপত্তাৰ ব্যৱস্থা কৰিলে কৰিব লাগে আমাৰ নিৰাপত্তাৰ ব্যৱস্থাটো চালি জাৰি চাব লাগে অৰ্থাৎ যিমান সোনকালে পাৰে স্বাস্থ্যকৰ্মীক নিৰাপত্তাৰ ব্যৱস্থা কৰিব আনহাতে কৰ্মৰত চিকিৎসক আশ্ৰাফুল ইছলামে ঘটনাৰ সন্দৰ্ভত প্ৰসূতিগৰাকীৰ স্বামী সাইফুল ইছলামক প্ৰশ্ন কৰাত চিকিৎসালয়খনৰ চিকিৎসকগৰাকীক শাৰীৰিকভাৱে আক্ৰমণ কৰাৰ লগতে গুণ্ডা বাহিনী লৈ আহি চিকিৎসালয়খনত এক হুলস্থুলীয়া পৰিস্থিতিৰ সৃষ্টি কৰি চিকিৎসকগৰাকীক শাৰীৰিকভাৱে আক্ৰমণ কৰা বুলি অভিযোগ উত্থাপিত হৈছে যদিও প্ৰসূতিগৰাকীৰ পৰিয়ালৰ লোকে চিকিৎসকগৰাকীৰ সমস্ত অভিযোগ খণ্ডন কৰি নাৰ্ছ আৰু চিকিৎসকগৰাকীয়ে কৰ্তব্যত গাফিলতি কৰাৰ অভিযোগ উত্থাপন কৰিছে ক'ত ঘৰ এই ঘটনাটো হৈছিলে কেনেকৈ হৈছিলে কোন কিবা কৈছে ঘটনাটা কিছে কাজে এরকম অসুস্থ না এরকম বেমারি মানে অবস্থা এরকম খারাপ বাচ্চাটার ভিতরে না হ্যাঁ কেসার উপরে কেসা ফানে সানি কিচ্ছু খানা সারা গিয়া কই সারা গেলে অল্প দেখছে দেখতে হেলে ললে গেছে রিসিপ্টে গেছে হে যাওয়া তার খবর লইছে না সোয়ালে নাসরে কুসাবেল লাগিয়া আমরা জামাই সাহেব কইতাছে বলে কাম করু সারা নাসরে কইছে যে বাইদো কি বাক্কা সিরাপ লিখতে দিন আমি পারতাম না সারে দিব কোন ডাক্তার কইছিলে বাইদো করলেন মন কোন কত বাচ্চারা লইবে কইছে না পুরো একটা পানি ফোন করে কাল রাত করে কেসার উপরে কেসতাছে যা কইলে আর উল্টা দো তো বেশি তোর গুয়াহাটি পাঠায় দেন বেশি তোর মুরিগাঁও পাঠায় দেন পেশেন্ট জনের নাম কি আছিল স্মিতারা কি স্মিতারা বেগম আৰু তেওঁৰ গিৰিয়েকৰ নাম সাইফুল ইছলাম সাইফুল ইছলামক ইতিমধ্যে পুলিচে আটক কৰিছে ন সাইফুল কোৱাৰ মতো সাইফুলটা মাটি করে পুলিশে দিছে ইতিমধ্যে ময়ৰাবাৰী আৰক্ষীয়ে ঘটনাৰ সন্দৰ্ভত তদন্ত কৰি আৰু 3 গৰাকী ব্যক্তিক আটক কৰিছে মাৰিছে কিয় মাৰিছে আপুনি মাৰিছে কিয় মাৰিছে ডক্টৰক কিয় মাৰিছে ডক্টৰক গুণ্ডাৰাজ কৰিছে মৰিগাঁৱৰ পৰা মনিতা কাকতিৰ ৰিপৰ্ট প্ৰাগজ্যোতিষ লাইভ